মাজে মাজে আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ, বিটিআৰ মোৰ পাৱাৰফুল লৈ ফালে বহুত ওপৰত কাম কৰি আছে। কিন্তু আচানক অকস্মাত এইখন নটিফিকেশ্যন গোটেই বিটিচিক উইক কৰি পেলাইছে, ধ্বংস কৰি পেলাইছে। বিটিচিৰ ছিক্স শিডিউলৰ পাৱাৰ, নিজাবগীয়া এটা পাৱাৰ আমি পাইছিলোঁ। এই পাৱাৰটো নাটচাপ কৰা আমি দেখিবলৈ পাইছোঁ। এই নটিফিকেশ্যনক লৈ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰে মন্তব্য দিছে, লিখি পঠাইছে যে এইখন নটিফিকেশ্যন বিটিচিৰ ছিক্স শিডিউলৰ নেম আইন কানুন নাটচাট কৰা হৈছে। এইটো হ'ব নালাগিছিল। বিটিচিৰ যিহেতু নিজাবগীয়া কাউন্সিল আছে, বিটিচিৰ EM MCLA গোটেই ৰিপ্ৰেজেণ্টেটিভ বিলাকে এই পাৱাৰটো ল'ব পাৰে বুলি তেখেতে কৈছে। আমাৰ বিটিচিৰ থকা মন্ত্ৰী MLA বিলাকে ক'বলৈ লাজ পায়। এই নটিফিকেশ্যন ওলাইছে যোৱা 30 ছেপ্টেম্বৰত। এই নটিফিকেশ্যনৰ কাৰণটো হ'ল ডিষ্ট্ৰিক্ট লেভেল কমিটি ছিক্স শিডিউলত নহয় আৰু হ'ব নোৱাৰে। লিখাই আছে, আইনত লিখাই আছে। আইনত লিখা থাকিলেও বিটিচিৰ EM MCLA চিফ বিলাকক জাম্বা বুৰ্বক বনাই ফালে এইখন নটিফিকেশ্যন ওলোৱা হৈছে। আৰু এই ডিষ্ট্ৰিক্ট লেভেল কমিটিৰ চেয়াৰমেন কোন আপোনালোকে জানেনে? গাৰ্জেন মিনিষ্টাৰ চেয়াৰমেন। MLA বিলাক মেম্বাৰ, PNRDৰ ছেক্ৰেটাৰী বিলাক, DRD এই প্ৰজেক্ট ডিৰেক্টৰ বিলাক মেম্বাৰ ছেক্ৰেটাৰী। বিটিচিৰ এজনো EM মেম্বাৰ নাই, চিবো মেম্বাৰ নাই, তেখেতৰ MCLA বিলাকো মেম্বাৰ নাই। এই বিটিচিখন বা এই বিটিআৰখন কোনে চলাই আছে? যিবিলাক চিফ EM MCLA তেখেতসকলেতো চলাই আছে। তেখেতসকলৰ যোগেদি নহ'লে কাউন্সিল কেনেকুৱা চলিব? কিয় আমাৰ এই বিটিচিৰ থকা বা বিটিআৰৰ EM MCLA চিফ বিলাকক এৰি ফালে এই কমিটিটো কিয় গঠন কৰা হৈছে? এটলিষ্ট CM প্ৰমোদ বড়ো ডাঙৰীয়াক চেয়াৰমেন দিলে ক'ব লগা একো নাছিল। লিখাই আছে যে বিটিচি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কণ্ট্ৰল কৰিব নোৱাৰিব বুলি লিখাই আছে যে বিটিচি কাউন্সিলৰ পাৱাৰ বিলাকৰ ওপৰত ষ্টেটে ডাইৰেক্ট কণ্ট্ৰল কৰিব নোৱাৰে বুলি লিখাই আছে। মই চিলুট কৰিছোঁ মাননীয় বিশ্বজিৎ দৈমাৰী ছাৰক। তেখেতে এই নটিফিকেশ্যনক লৈ ধুনীয়াকৈ লিখিছে, অবজেকশ্যন দিছে। কিন্তু আমাৰ বিটিচিৰ থকা মন্ত্ৰী MLA চিফ তেখেতসকলে খবৰে নাই, জানে না? খবৰে নাই। আমি শুনিছিলোঁ বিটিচি বা বিটিআৰ বহুত মোৰ পাৱাৰফুল লৈ ফালে আগবাঢ়ি আছে, কাম কৰি আছে। এতিয়া ইয়াতে চাওক, কোনো বিটিচিৰ EM MCLA বিলাকে মেম্বাৰো নাই। চেয়াৰমেনৰ কথাটো বাদ দি মেম্বাৰো নাই। খবৰ আছেনে আপোনালোকে বিটিচিখন কি হ'বলৈ গৈ আছে? মই আজি কওঁ, যি অফিচাৰ বিলাকে বিটিচিত বহি আছে ছিক্স শিডিউলৰ ক্ৰাইটেৰিয়াৰ মতে, আৰু এই ছিক্স শিডিউলৰ ক্ৰাইটেৰিয়া বিলাকক উলংঘন কৰি ফালে যদি চিগনেচাৰ কৰি আছে, কাম কৰি আছে,
এই BTC ছেক্ৰেটাৰী অফিচক এৰি যোৱাৰ পিছতো ৰিটায়াৰ্ড হোৱাৰ পিছতো আইনৰ এদিন আহিব লাগিব 6 ডিলক উলংঘন কৰি পেলাই কোনোবা অফিচাৰে যদি কাম কৰি আছে ৰিটায়াৰ্ড হোৱাৰ পিছতো ইয়াৰ এনসাৰটো পিছত দিয়া হ'ব আমি চাই আছো এই BTCৰ যিবিলাক ছেক্ৰেটাৰী তেখেতসকলে প্ৰমোশনৰ লেটাৰ পালিও BTCক এৰি যাবলৈ মন নাযায় এই BTC ছেক্ৰেটাৰী অফিচৰ পৰা ৰিলিজ পালিও তেখেতসকলে যাবলৈ মন নাই কোনোবা ডিস্ট্ৰিক্টৰ আউট অফ বিটিয়াৰৰ বাহিৰত ট্ৰেন্সফাৰ দিলেও এই BTCৰ থকা কেইজনমান অফিচাৰ বিলাকে যাবলৈ মন নাই গোটেই তথ্য আপোনালোকৰ ওলাই আছো BTCৰ বা বিটিয়াৰ সঁচাকে মোৰ পাৱাৰফুল লৈ চলে আছে নে ইয়াৰ হিচাপ দিব লাগিব এদিন যতে নাযাওক কিয় ৰিটায়াৰ্ড হোৱাৰ পিছতো এদিন ইয়াৰ হিচাপ দিব লাগিব আইনৰ ওচৰত আহিব লাগিব 6 শিডিউল ক্ৰাইটেৰিয়া উলংঘন কৰি যি অফিচাৰ বিলাকে চলাই আছে ইয়াৰ হিচাপ দিব লাগিব আজি কলো বিশ্বজিৎ ডিমাৰে স্যাৰে অলৰেডি অবজেকশন কৰিছে এটো হ'ব নোৱাৰে হ'ব নালাগে আৰু যদি হয় গোটেই BTC EM MCLA চিফ তেখেতসকলে ইয়াৰ চেয়াৰমেনটো হওক মেম্বাৰ ছেক্ৰেটাৰী আমাৰ EM বিলাকে হওক কোনো ষ্টেটৰ মানুহে অফিচাৰ বিলাকে কাইন্ডলি ইয়াতে জাগা নলব থ্যাংক ইউ